ধৰণৰ ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈছে। ব্ৰিটিছে একদৰ আগত জাতিৰ স্বাৰ্থত, জাতিৰ নামত আমাৰ এই ব্ৰিটিছৰ মাজত যিমানখিনি আন্দোলন হ'ল, এই আন্দোলনত আমি মানিছোঁ, আমি একচেপ্ট কৰি লৈছোঁ। ভাবিব নোৱাৰা, পৰিকল্পনা কৰিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ গ'ল আৰু আমি ব্ৰিটিছ পাবলৈ সক্ষম হ'ল। অন্য জাতিবিলাকো এই ব্ৰিটিছৰ নামত বন্দুকৰ গুলীত মৃত্যু হ'ব লগা হৈছে, হয় না? বড়োৰ মাজতো ভাই বন্ধুসকলৰ মাজতো ভাবিব নোৱাৰা ঘটনাবিলাক হৈছে। লগতে যিমানখিনি জাতি জনগোষ্ঠী আছে তেখেতসকলৰ মাজতো আনএকচেপ্টেড, গ্ৰহণ কৰিব নোৱাৰা, ক্ষমা দিব নোৱাৰা কিছুমান ঘটনাবিলাক আমাৰ মাজত হৈছিলে এই ব্ৰিটিছ চুক্তিৰ আগত। কিন্তু মই ভাবোঁ এই ভাবিব নোৱাৰা ঘটনাবিলাক, পৰিকল্পনা কৰিব নোৱাৰা ঘটনাবিলাক ব্ৰিটিছে হৈ যোৱাৰ পিছত সকলো জাতি জনগোষ্ঠী নিশ্চয় পাহৰি গ'ল আৰু নতুন এটা ব্ৰিটিছে হৈ যোৱাৰ পিছত উন্নয়নৰ নামত যিখিনি কাম আমাৰ ব্ৰিটিছৰ মাজত হৈ গ'ল, বিভিন্ন জনগোষ্ঠী জাতি মাজত হাগ্ৰামা মহিলাৰীয়ে কাম কৰি থৈ গ'ল। কাকো এৰি যোৱা নাই, কাকো পেলাই থোৱা নাই, কাকো হেওগান কৰা নাই। এইবোৰৰ কামৰ যোগেদি নিশ্চয় অন্য জাতিবিলাকো ব্ৰিটিছৰ একত আপোনালোকে সমৰ্থন কৰিছে, যাৰ কাৰণে আপোনালোকে আজি এই প্ৰগ্ৰামত, এই আয়োজনত আপোনালোকে সমৰ্থন কৰিছে আৰু আমি দেখিবলৈ পাইছে। তাৰ কাৰণে মই ধন্যবাদ যাচিছোঁ। ব্ৰিটিছ একতৰ যোগেদি যিবিলাক ইউথছ, প্ৰাক্তন বেলটি ইউথবিলাকে আৰু ভিক্টিম ফেমিলি, মাৰ্চাৰ্ছ ফেমিলি, লগতে যিমানখিনি ইউথ আছে ব্ৰিটিছ একতৰ যোগেদি হাজাৰ হাজাৰ ইউথবিলাকে চাকৰি পাবলৈ সক্ষম হৈছে। পুলিচ, আৰ্মি, মিলিটাৰী, SSB, CRPF, CISF, পিয়ন, চকীদাৰ, কেৰাণী, বহুত হাজাৰ হাজাৰ চাকৰি ব্ৰিটিছ একতৰ যোগেদি পাবলৈ সক্ষম হৈছে। 39টা ডিপাৰ্টমেণ্টত যিমানখিনি কাম কৰি আছে আপোনালোকে যাওক, ব্ৰিটিছ ছেক্ৰেটাৰীত যাওক, অন্যথা অফিচ কাছাৰীবিলাক আপোনালোকে যাওক, হাজাৰ হাজাৰ বড়োৱে হওক, নেপালে হওক, মুছলিম হওক, আদিবাসী হওক, চাকৰি কৰা ব্যক্তিবিলাক আপোনালোকে দেখিবলৈ পাব। এইবোৰ হাগ্ৰামা মহিলাৰী তেখেতৰ নেতৃত্ব দিয়া চৰকাৰৰ ফল নমুনা আপোনালোকে দেখিবলৈ পাব। কিন্তু এই নতুন বিচাৰ একতৰ যোগেদি আজিলৈকে কোনো এজনে PN হওক, কোনোবা আৰ্মিয়ে হওক, পুলিচে হওক, কেৰাণে হওক, আজিলৈকে বিচাৰ একতৰ যোগেদি দিবলৈ সক্ষম হোৱা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোগেদি যিটো গভমেণ্ট চলাই আছে, কিমান হাজাৰ হাজাৰ আছে, কমচে কম 25,000তকৈ অধিক, 28,000তকৈ অধিক হাগ্ৰামা মহিলাৰে এই ব্ৰিটিছ একতৰ যোগেদি চাকৰি দিবলৈ সক্ষম হৈছে। এইটো মই কোৱা কথা নহয়। 39টা ডিপাৰ্টমেণ্টত পিয়নৰ পৰা লৈ যিমানখিনি কেৰাণী, কাৰ্ড, বেলটিবিলাকক পুলিচ, আৰ্মি, SSB হাগ্ৰামা মহিলাৰে অন্তৰ্ভুক্ত কৰিব পাৰিছে। এইবোৰ নমুনা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তাৰ কাৰণে আমি ব্ৰিটিছ একতৰ যিটো সংগ্ৰাম আৰু যিটো একত হৈ গ'ল,
আমি পাহৰি নাযায় সদায় যিমান দিন জীৱন থাকিব ইমান দিন নিশ্চয় BTC একদত এই BTC ৰাইজ আৰু সমগ্ৰ বড়ো জাতি নিশ্চয় পাহৰি নাযাব এতিয়া মই আপোনালোকৰ মাজত এটা কথা ক'বলৈ কৈ ফালে আমি সামৰি মাৰিব খুজিছোঁ হয় আমি 2020 চনত হাগ্ৰামা মহিলাৰে এই BTAD ইলেকশ্যনত 17টা পোৱাৰ পিছতো নিশ্চয় আমি গভৰ্ণমেণ্ট কৰিব পৰা নাই তাৰ কাৰণে আমাৰ BPFৰ দলত থকা কৰ্মকৰ্তাসকলে দুখ পাইছে নিৰাশা হৈছে 17টা পোৱাৰ পিছতো গভৰ্ণমেণ্ট কৰিব নোৱাৰাৰ ইংগিত কি তাৰ কাৰণে বহুত লিডাৰ্ছবিলাকে BPF এৰি থৈ গ'ল বহুত লিডাৰ্ছবিলাকে BPF এৰি কোনোবা UPF কোনোবা BJP এৰি থৈ গ'ল কিন্তু হাগ্ৰামা মহিলাৰ য'ত আছে তাতে আমাৰ জয় আছে তাৰ কাৰণে BTC BPF ৰাজনৈতিক দল দুৰ্বল হৈ যোৱা নাই এতিয়ালৈকে ভক্তি হৈ আছে আপোনালোকৰ সমৰ্থনত আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে BPF ৰাজনৈতিক দল ভক্তি হৈ আছে আপোনালোকে ভাবাৰ দৰে যদি হাগ্ৰামা মহিলাৰে বিটিআৰৰ চিফ হ'লেহেঁতেন আপোনালোকৰ মাজৰ হাগ্ৰামা মহিলাৰী টিম লগতে হাগ্ৰামা মহিলাৰীও আহিব নোৱাৰিলে হয় কাৰণ এই বিটিআৰ একদৰ যোগেদি যিমানখিনি দফাবিলাক আছে যিমানখিনি কৰিব লগা একদৰ দফাবিলাক আছে যিহেতু এটাও সম্পূৰ্ণ কৰিব পৰা নাই এটাও কৰিব পৰা নাই প্ৰমোদ বড়ো চিফ হৈ গ'ল MP হৈ গ'ল MLA হৈ গ'ল মিনিষ্টাৰ হৈ গ'ল বিটিআৰ একদৰ দফা আজিলৈকে এটাও সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই যদি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ চিফ হ'লেহেঁতেন আপোনালোকে ভাবাৰ দৰে আপোনালোকে ভোট দিয়াৰ পিছত যেতিয়া গভৰ্ণমেণ্ট হ'ব লাগে বুলি আপোনালোকে ভাবি আছিল যদি হাগ্ৰামা হ'লে গভৰ্ণমেণ্টত থাকি এই বিটিআৰ একদৰ দফাবিলাক যদি কৰিব নোৱাৰিলে হয় নিশ্চয় ৰাইজ বড়ো ৰাইজ BTC ৰাইজ হাগ্ৰামা মহিলাৰীক দুখিত কৰিব হয় হাগ্ৰামা মহিলাৰী দায়ী হ'লা হয় না বিশেষকৈ আমাৰ বড়োৰ মাজত বড়ো জনগোষ্ঠীৰ মাজত হাগ্ৰামা মহিলাৰীক কি ক'লে হয় জানে হাগ্ৰামা মহিলাৰী বড়ো জাতিৰ দ্ৰোহী হয় হাগ্ৰামালৈ সঁচাকৈ এই বিটিআৰৰ BTC থকা ৰাজ্যবিলাকক বেয়া ৰাস্তা দি ঠেলি দিছে বুলি ক'লে হয় কি কাৰণত আপোনালোকে NDBৰ কথা সকলোৱে জানে ভয়ংকৰ আক্ৰমণ ভয়ংকৰ আন্দোলন ৰঞ্জন দৈমাৰীৰ লগত গোটেই ex-NDB-বিলাকে জাতিৰ নামক সন্মান কৰিছে হয় আমি একচেপ্ট কৰি লৈছোঁ যে এই জাতিৰ নামত ৰঞ্জন দৈমাৰীৰ নেতৃত্ব দিয়া ex-NDB-ৰ লগত ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈছে আমি একচেপ্ট কৰি লৈছোঁ মানি লৈছোঁ কিন্তু একল হৈ যোৱাৰ পিছত ৰঞ্জন দৈমাৰীয়ে যদি এতিয়ালৈকে জেলতে আছে কোনটো ভাবা জেলত থাকিব লাগে বুলি ক্ষমা কৰিছে এক্সকিউজ কৰিছে হয় বন্দুকৰ গুলীত মৃত্যু হ'ব লগা হৈছে বহুত জাতি জনগোষ্ঠী এই বিটিআৰ একদৰ যদি শান্তি হ'ব বুলি নিশ্চয় আশা কৰিছে কিন্তু এতিয়ালৈকে ৰঞ্জন দৈমাৰীৰ লগত সকলো ex-NDB কাৰাগাৰতে বন্দী হৈ আছে যদি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ চিফ হ'লেহেঁতেন এইবোৰৰ দুখিত দায় কাৰ হ'লে হাগ্ৰামা নহ'ল হয় চাওক আপোনালোকে বড়ো रायजो राजा नोंथांमोन दिनै हाग्रामा महिलारिया नोंथांमोना लुबैनाय बायदि नोंथांमोना आसा खालामनाय बायदि जुदि बिटिआरनि चिफ जानायमोनब्ला गासैबो बिटिआर एकर्डनि दफा मावफुंजायैनि दायनिगिरिया हाग्रामा जागौमोन
रन्जन दैमारिया सक'जायनि हाग्रामा जागौमोन सिमाबारिनि दाया हाग्रामा जागौमोन नखर नखर साख्रिनि होयिनि दाया हाग्रामा जादोंमोन सरकारि स्कुल कलेज खालामनो हायिनि दाया हाग्रामा जागौमोन 1500 कोटि लाबोनो हायिनि दाया हाग्रामा जागौमोन जायामोनबा गोसो जागौमोन हाग्रामा महियारि दिनै नोङो पावाराव थानाय समावबो रन्जन दैमारिजों लोगोसे जोबथिसालियाव थानाय एक्सएनडि बेफोरखौ नोङो उदांस्रियाव लाबोआखै दाबो पावाराव थानानैबो नों दिनै बिसोरखौ उदांस्रियाव लाबोआखै दायनिगिरिया नोंनो जायामोन होनबा सानदोंमोन ना नङा दायनिगिरिया नोंनो गावनि नखराव गावनि गथ' गथायजों गावनि गामियाव रायजोआव थानो मोननायनि परिबेसखौ दिनै खालामनानै होदोंमोन प्रमद बर'आ एकर्ड खालामबाय सुक्ति खालामबाय नाथाय दिनै नों सिट जानानै दिनै बेफोरखौ मावफुंना होयिया नों दिनै जाथिनि दुहि दायनिगिरि थै सोबग्रा नोङो थै दिनै नोङो बर' जातिखौ अनाखै एक्सएनडि बेफोरखौ नोङो दिनै जोबथेसालियाव सोनानै दोनदों दायनिगिरिया जायामोनबा माने जागौमोन रावबो दिनै बर' रायजो राजानि नखराव गामियाव थांनानै एनजिबाय प्रमद हाग्रामा महिलारिनि दैदेनजानाय बे बिपिएफ दोलोनि राजखान्थिनि दैदेनगिरिफ्रा गामि गामि हाबनो हानाय नङामोन मानि थाखाय बेनि थाखाय एबसुआ बुंदोंमोन प्रमद बर' बिथाङा बुंदोंमोन बे एकर्डनि गेजेरजों बै सनितपुर आरो बिश्वनाथआ एकर्डआव हाबसिगोन बिटिआरआव हाबसिगोन बिटिसिनि रायजोआ जेखौ जायो बेखौनो मोनजागोन बिटिसिनि रायजोआ जेखौ मावो बेखौनो मावनो मोनगोन बिटिसिनि रायजोआ जा खामानिखौ मावो बेखौनो मावनो मोनगोन बुङाखै होनबा बुंना फैदों इलेक्सननि आगोल नायदो जुदि हाग्रामा महिलारिया बिटिआरनि सिट जानायमोनब्ला दायनिगिरिया बेनो जागोन स्कुल कलेज सरकारि जायनि दायनिगिरिया माबायदि जागोन मिथिबाय प्रमदआ बुंदों बिटिसिआव गंसेबो सरकारि नङै स्कुल थानाय नंला এই বিটিসি এখনো স্কুল নাথাকিব যে ভেঞ্চার স্কুল নাথাকিব গোটেই স্কুল কলেজ সরকারিকরণ দিয়া হব প্রমোদ বড় ঘোষণা 6.3 একৰত আছে 6.3 এটাও স্কুল নাথাকিব এটাও ভেঞ্চার কলেজ নাথাকিব সকলো কলেজ গোটেই কলেজ সরকারিকরণ করা হব আৰু যি স্কুলত পঢ়াইছে শিক্ষকবিলাক আছে ইমান বছৰ চৰকাৰী নোহোৱাকে শিক্ষকতা কৰি আছে পঢ়াই আছে ল'ৰা ছোৱালীবিলাক তেখেতসকলক গোটেই চৰকাৰীকৰণ কৰি দিয়া হ'ব হাজাৰ হাজাৰ ৰাইজ হাজাৰ হাজাৰ ইউথ হাজাৰ হাজাৰ মাষ্টাৰ প্ৰমোদ বড়োৰ লগত পুৰা জাপ মাৰিব মানে আমাৰ ওদালগুৰি এজনো মাষ্টাৰ ষ্টাফ হাগ্ৰামা মহিলাৰ লগত থকা নাই এজনো মাষ্টাৰ ষ্টাফৰ ল'ৰা ছোৱালী হাগ্ৰামা মহিলাৰ লগত থকা নাই প্ৰমোদ বড়োৰ লগত আমি যাব লাগিব কিয় প্ৰমোদ বড়োৰ একনৰ যোগেদি যদি আমাৰ স্কুল যদি চৰকাৰীকৰণ হয় মোক কিয় হাগ্ৰামা মহিলা লাগে প্ৰমোদ বড়োৰ যোগেদি মোৰ বাবা মোৰ দেউতাৰ যদি চৰকাৰী স্কুল হয় মই আৰু হাগ্ৰামা মহিলাৰ কিয় লাগে নালাগে কোনোদিন আছে হয়নে নহয় কিন্তু 5 বছৰ গুচি গ'ল এটাও স্কুল এজনো মাষ্টৰ এটাও কলেজ এজনো কলেজৰ মাষ্টৰ চৰকাৰীকৰণ কৰিবলৈ সক্ষম হোৱা নাই এতিয়া চাওক একদম যিহেতু লিখাই আছে চৰকাৰী কৰি দিম বুলি নহয় যদি হাগ্ৰামা মহিলাৰে বিদ্যালয়ৰ চিট হ'লেহেঁতেন কাৰ দায় হলা হয় দুঃখিত কার হলা হয় দায়নিগিরিয়াছেন জাগমন সরকারি স্কুল যাইনি দায়নিগিরিয়াছেন জাগমন সরকারি কলেজ যাইনি দায়নিগিরিয়াছেন জাগমন হাগ্রামা যায়মন না হাগ্রামে হলা কিন্তু আজুদ্দিন দাস হাগ্রামা মহিলারে কোনো জাতি কোনো রাজ্যে দুঃখিত বুলি কোনো ঘোষণা কৰিব নোৱাৰে এই একদত থকা দফা সাকসেস হোৱা নাই বিটিসি একদৰ যোগেদি
হাগ্ৰামা হৈ যেনেকুৱা চাকৰি দিব পাৰিছে, যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ, বিল্ডিং, ৰাস্তা ঘাট, য'ত গোটেই অল ইণ্ডিয়া অভাৰ গোটেই এই দিল্লী, মুম্বাই, কলকাতা, শিলিগুৰি, গুৱাহাটী, চেন্নাই যিমানখিনি গেষ্ট হাউচ বনাব পাৰিছে, তুমুলবোৰ আজি তাৰিখ দিয়ক। কিন্তু আমি ভাল পাওঁ, আপোনালোকে দুখ কৰিব নালাগে। হাগ্ৰামা মহিলাৰে ছত্ৰতা পোৱাৰ পিছতো চৰকাৰী কৰাই কম্পেইন কৰিব নোৱাৰাৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ যদি হাগ্ৰামা মহিলাৰে চৰকাৰত থাকিলেহেঁতেন, যিহেতু এই ১ দফা ইমপ্লিমেণ্টেশ্যন হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, আৰু নহ'ব। কিয় নহ'ব? আইনত নাই, ৰাজ্যসভা পাছ হোৱা নাই, লোকসভা পাছ হোৱা নাই, সংশোধন হোৱা নাই। হাগ্ৰামা মহিলাই কৰিব নোৱাৰিলে হয়, নোৱাৰিব, কাৰণ এই সংশোধন হোৱা নাই, আইনত অন্তৰ্ভুক্ত হোৱা নাই। হাগ্ৰামা মহিলাই এনে ৰাইজৰ লগত সন্মুখীন হ'ব লগা ওলা হয়। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ঈশ্বৰে নিশ্চয় আশীৰ্বাদ কৰিছে হাগ্ৰামা মহিলাৰ বাবা দেই। হাগ্ৰামা মহিলাৰ নিশ্চয় কৈছে, হাগ্ৰামা মহিলাৰ তুমি এই যে বিচাৰত শিৱ হ'ব খুজিলেও মই তোমাক এই BTC বা বিচাৰত শিৱ হ'বলৈ নিদিওঁ। কাৰণ এই বিচাৰ একনত থকা দফাবিলাক এটাও ছাকচেছ নহ'ব, এটাও সম্পূৰ্ণ নহ'ব। সম্পূৰ্ণ নহ'লে ৰাইজে BTC ৰাইজে আপোনাক বা তোমাক কি কয়, তোমাক কি কয়, ঈশ্বৰে ক'ব হাগ্ৰামা মহিলাৰে ৰাইজে দুখিত, ৰাইজৰ আগত দুখিত হ'ব। তাৰ কাৰণে হাগ্ৰামা মহিলাৰে তোমাক মই বিচাৰৰ চিট নবনাওঁ। এদিন 5 বছৰ পিছত মই তোমাক পুনৰ BTCৰ চিট বনাম। 5 বছৰত যিমানখিনি এই একনত থকা দফাবিলাক নোহোৱাৰ কাৰণে দায় হ'ব, দুখিত হ'ব, এটাও দুখিত মই তোমাক নকৰিম। গোটেই দুখিত ভ্ৰমণবোৰ হ'ব। এতিয়া হ'ব না নাই? হয় নাই? গোটেই দুখিত ভ্ৰমণবোৰ এই অন্তৰ্ভুক্ত নোহোৱা শোণিতপুৰ আৰু বিশ্বনাথত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। ইয়াৰ দায় হাগ্ৰামা নেকি? হাগ্ৰামা নহয় নহয়। তাৰ কাৰণে আপোনালোকৰ মাজত কৈছোঁ, আজিতো ৰাজনীতিকৰ শাসন নহয় না, অলপ শ্লোকে দিছোঁ আৰু। ৰাজনীতিৰ শাসন হ'লে সকলোতে বেগতে জমা আছে। তাৰ কাৰণে বেছি নকওঁ, কিন্তু মই এটা মিছা কথা কম। এইফালে ভিডিঅ' মাৰিবি, এইফালে আপোনালোকে সকলো হাত চাপৰি মাৰিব দেই, কাইলৈ মিছা কথা কম মই, আপোনালোকে হাত চাপৰি মাৰিব লাগিব দেই। বাইদেউসকল, ডেন্সাৰ চাওকচোন, আপোনালোকে হাত চাপৰি মাৰিব, আপোনালোকে হাত চাপৰি মাৰিব। এটা মিছা কথা কম মই দেই, মিছা কথা ক'লে কেনেকা ভাল লাগে, এই হাত চাপৰি মাৰিব। এই একোটৰ যোগেদি, এই বিচাৰ একোটৰ যোগেদি 400জনকৈ অধিক ex-MDP বিলাকে চাকৰি পালে। এই একোটৰ যোগেদি বিচাৰত ডেভেলপমেণ্টৰ কাৰণে 1500 কোটি পইচা দিয়া হ'ল। ভাল লাগিছে। কিয় আপোনালোকে এই কিবা চাকৰি পাইছে? পোৱালে যদি হাত চাকৰি মাৰিছে, মই কোৱাৰ কাৰণে দিল্লীত কিমান আগত 15 নৱেম্বৰ, দিল্লীত 15 নৱেম্বৰত দিল্লীৰ এজন ডাঙৰ নেতাই কৈছে, এই বিদ্যালয়খনৰ যোগেদি 400জনকৈ অধিক ex-MDP বিলাকে চাকৰি পাইছে বুলি কৈছে। কিন্তু এজনো চাকৰি পোৱা নাই, মাৰিছে। ভাল লাগিছে, এজনো চাকৰি পোৱা নাই, লিডাৰবিলাকে হাত চাপৰি মাৰিছে। দিল্লীত এফচু আছে, বড়ো ছাত্ৰ সভা আছে, এটাও পইচা 1500 কোটি এটাও পইচা পোৱা নাই। তথাপি লিডাৰবিলাক
মাৰিছে ভাল লাগিছে না মাৰ্জাৰ ফেমিলিবিলাক এই তামাম পইচা এতিয়ালৈকে গোটেইখিনি পাবলৈ সক্ষম হোৱা নাই মাৰিছে এইটো আমাৰ বড় সাহিত্য সভা এপছু ইউপিপিএলবিলাকত হাত কৰি মাৰা ষ্টাইল বিচাৰ ৰেকৰ্ডৰ যোগেদি হাজাৰ হাজাৰ চাকৰি পাইছে আমি হাত চাকৰি মাৰা নাই ব্ৰিটিছে ৰেকৰ্ডৰ যোগেদি হাজাৰ হাজাৰ চাকৰি পাইছে আমি হাত চাকৰি মাৰা নাই বিচাৰ ৰেকৰ্ডৰ যোগেদি এজনো চাকৰি পোৱা নাই হাজাৰ হাজাৰ দিল্লীত হাত চাকৰি মাৰিছে ভাল লাগিছে ৰাইজক মিছাকে হাত চাকৰি দিয়াটো ভাল নেকি আপোনালোকে মিছা মই কৈছোঁ আপোনালোকে হাত চাকৰি মাৰি আছে দিল্লীত হাত চাকৰি মাৰিবৰ কাৰণে মানুহ লাগিছে আমাৰ বৰ্তমান লিডাৰবিলাকে দেই তাৰ কাৰণে আপোনালোকৰ মাজত এদিন আহি আপোনালোকৰ মই ভালকে ৰাজনীতিকৰ কথা কওঁ আজি 1%হে কৈছোঁ 99% আৰু বাকী আছে সময় আহি আছে বিটিচি ইলেকশ্যন হ'বলৈ আৰু বেছি দিন নাই অনলি 200 days 200 days 200 daysৰ ভিতৰত মাজত 200 daysৰ পিছত তুমুল বড়ো আৰু বিটিআৰত চিট হৈ নাথাকে ইয়াৰ চিয়াৰ তেখেতৰ চিয়াৰ 200 দিনৰ পিছত বাবা আৰু নাই অনলি 200 days দেখিবলৈ নাপাব